মই দান মুকলি কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। UPPL জিন্দাবাদ 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 UPPL জিন্দাবাদ 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 মনোরঞ্জন বর্মা ওয়েলকাম 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 মনোরঞ্জন বর্মা ওয়েলকাম 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 মনোরঞ্জন বর্মা ওয়েলকাম 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 বড় জিন্দাবাদ 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 ধন্যবাদ। এই বিষয়টি দেব মুরব্বী আমার গড়াদা আৰু খাওগড়াদা আমার ফাউন্ডার মানে মই ধন্যবাদ যাচিছোঁ। আৰু ৰবিৰাম নাৰ্জাৰীয়ে কৈ আছে যে এইবাৰ অসমৰ 126টা সমষ্টিৰ ভিতৰত যিখন সমষ্টি ৰবিৰাম নাৰ্জাৰীয়ে অভিলেখ সংখ্যক ভোটত জিকিব। ৰবিৰাম নাৰ্জাৰীয়ে কৈছে এই বিষয়ে কি ক'ব? নিজে নিজে কেণ্ডিডেট পেলা নিজে নিজে এইটো নিজে নিজৰ মনৰ কথা। এইটো মানে ৰাইজে বিবেচনা কৰিব, ৰাইজে ডিচিশ্যন ল'ব। সেইটো আশা কৰোঁ ৰাইজে সদায় আৰু এইখন সমষ্টিত আপুনি কিমান ভোটৰ মানে ব্যৱধানত জিকিব বুলি আশা কৰে? গোটেই জনগোষ্ঠী যিমান জনগোষ্ঠী যেনেকুৱা ওলাই আহিছে ৰাইজবিলাকে নিজে নিজে ওলাই আহিছে। ইয়াত মানে আৰু কিন্তু একো চিন্তা কৰিবলৈ পঞ্চায়ত ৰাইজে আমি আছোঁ। আপোনাৰ ইছ্যুটো কি হ'ব নিৰ্বাচনত? ইছ্যুটো কি থাকিব নিৰ্বাচনত? ৰাইজৰ কাৰণে কাম কৰিম, ৰাইজৰ কাৰণে আগবাঢ়ি যাম, দুখীয়া মানুহ সহায় কৰিম। ৰাইজে সদায় মানে শান্তি পাব লাগে, উন্নতিৰ কাৰণে ৰাইজে চান্স পাব লাগে। ফাৰ্ষ্ট টাইমটো ৰাইজে যেতিয়া এজন কেণ্ডিডেটে জিকাই দিয়ে সেইটো কাৰণে সদায় ৰাইজেৰ ফাৰ্ষ্ট প্ৰায়ৰিটিটো পাব লাগে। আৰু যিকোনো যে কেণ্ডিডেটে নহওক আমি ৰাইজে আশীৰ্বাদ নকৰিলে কোনো মানুহ এইটো ছাকচেছ হ'ব নোৱাৰে। আপোনাক একবাৰ ফেক্টৰ বুলি ভাবি নেকি? ফেক্টৰ বুলি নাভাবে, ৰাইজে মোক আশীৰ্বাদ দিব, ৰাইজৰ আশীৰ্বাদতে মই জিকি যাম। এইটো আৰু কোনো ফেক্টৰৰ কথা নাথাকে। থেংক ইউ। এতিয়া প্ৰচাৰ কেনেকৈ চলিছে নিৰ্বাচনী প্ৰচাৰ? প্ৰচাৰটো বহুত ভাল ভাল। আজি আপুনি আপোনালোকে দেখিছে চবেই জনগণৰ ৰাইজবিলাকে যিকোনো ওলাই ওলাই আহিছে জনগোষ্ঠীৰ মানুহবিলাক। এইটো আৰু ডাউটৰ কথা নাথাকে। যাতে আমি নিৰ্বাচনত জিকি লৈ গৈ তাতে আমি একেলগে চৰকাৰ যাতে আমি গঠন কৰিব পাৰোঁ। গতিকে আমাৰ বহুতখিনি কৰিবলগীয়া কাম আছে। এই কামবোৰ কৰাৰ ক্ষেত্ৰত আপোনালোকে সহায় আগবঢ়াব লাগিব। আমি স্বচ্ছতাৰে আৰু শান্তি